জনপ্ৰিয় অভিনেত্ৰী বেহাৰবাৰী আউটপোষ্টৰ চুমকি কছাৰী তথা বিউটি বাইলুঙৰ দুখবৰটো আপোনালোকে বাৰু পালেনে? হয়, মোৰ এই মুহূৰ্ততে আহি পৰিছে যিহেতু নেকি চুমকি কছাৰীৰ দুখবৰ। বহুতে বেয়া খবৰ যিহেতু নেকি চুমকি কছাৰীৰ। পিছে হ'ল কি চুমকি কছাৰীৰ জানিবলৈ ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰি সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। হয়, হঠাৎ অসুস্থ হ'ল চুমকি কছাৰী। হঠাৎ অসুস্থ হৈ পৰিছে চুমকি কছাৰী তথা বাইলুং। তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ এখন মেডিকেলত ভৰ্তি কৰিবলগীয়া হৈছে। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে চুমকি কছাৰী অতি সোনকালে সুস্থ হয়। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। অসমবাসী ৰাইজক প্ৰাৰ্থনা কৰিবলৈ কৈছে চুমকি কছাৰীয়ে তাৰ অসুস্থতাৰ বাবে অতি সোনকালে আৰোগ্য হয় যেন। ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ সোনকালে সুস্থ হয়। ভিডিঅ'টো আপোনালোকে কোনে চাই আছে প্লিজ আপোনালোকে লাইক এটা কৰি দিব আৰু তেওঁৰ অভিনয় চাই ভাল পোৱা সকলে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়ালৈ বাই বাই। তো নেক্সট ভিডিঅ'লৈ নতুনকৈ আপোনালোকক পাম।